ৰাতি আহি 11-12টাত সোমালে 9-10টা নাবাজিব নেকি আৰু ৰাতিপুৱা উঠোতে বেলি আহি মূৰৰ ওপৰত পাবহি এতিয়া 9টা বাজিবলৈ হ'ল নিজৰ লগতে ল'ৰাটোকো খুৱাই থবলৈ আহিছে নিজৰটো সংসাৰৰ দায়িত্ব নাই পোৱালিটোকো পঢ়া শুনা ধ্বংস কৰিছে হেৰি উঠক আৰু কেইটা বজালৈনো শুই থাকে ৰাতি এপৰত আহি সোমাব কাম বনটো নাই এনেকৈ থাকক আৰু ঐ কলে গলি কাঁহী বাতি ধুই আছে কাঁচা মিঘাই গৈছে গৈ একেবাৰে এঙাৰ ডোখৰ লৈ আহিবিচোন ৰাতি এপৰত আহি সোমাব মই যোগাৰ দি থাকিব লাগে যে আনি লওক ৰাতিপুৱা মাথাটো গৰম কৰিবলৈ আহিছ পিটন পোৱা নাইতো চিদ্ধ হৈ যাবি একেবাৰে চাহ অকণ বনা মোৰ মুখ ধুই হৈ গ'ল চকী এখন লৈ আহ আৰু চাহ বনা সোনকালে চকীখনো মানে নিজে লৈ বহিব নোৱাৰে এইটো লৈ যা চাহ সোনকালে বনাগৈ যা চাহপাত আছে জানো চাহ তাতে আছে ৰাতিপুৱা তহঁতৰ কিহৰ খেলা হে পঢ়া শুনা নাই হে মদাহী তই কাক খেদি ফুৰিছ ঐ বুঢ়া কাক মদাহী ক'বলৈ আহিছ চিনি পোৱা নাই মদাহী মোক গালি পাৰিবলৈ আহিছ তই মদ খাই ফুৰিবি তোক ৰহ পিটিম মদাহী ক'ব আহিছ চিনি পোৱা নাই ঐ চাহ হ'লনে নাই ৰাতিপুৱানো কাক বকি আছে এপৰত উঠিব এতিয়া মানুহৰ লগত যুদ্ধ কৰিব আহিছে কি চাহ বনাইছ এইবিলাক চেনি তেনি নোহোৱা নিলেকে এসোপা খাই আহিলে কেনেকে জানিব ঘৰত কিবা আছে নে নাই কাম কৰি পইচা এটা দি আনি পাইছে ৰাতিপুৱাই মোৰ মাথাটো গৰম কৰিলে চাওঁ ক'ত গৈছ হা তোক মই ইমান দিনে চাই আছো তোক মই শেষ কৰি দিম নমৰা দেখি চলপাই গৈছ হা কানি দেখিবলৈ আহিছ তোক মই মুখে উত্তৰ দিবলৈ আহিছ কথা ক'লে নুশুন মোক কাইলৈ পইচা নিদিব লাগিব কাম কৰি তই য'ৰ পৰাই নহয় মোক কালি দিব লাগিব মই মাৰিয়ে পেলাম একেবাৰে চিনি পোৱা নাই মুখে উত্তৰ দিয়ে তই দেউতা কিয় এনেকুৱা তোক কিয় কৰিছিল তাই মোক খং কৰিছে ল'ৰা ক'ৰবাত দুখ পালে নেকি এইকেইটা পাইছো একো নহয় উঠ ভাত কেইটামানকে আছে নে চাওঁগে বলচোন পিতাই এইখিনিতে বহ দেই মই আছে নে নাই চাওঁ নাইয়ে দেখোন এতিয়া পানী এগিলাচকে দিম আহি লৈ পেলাই ভাত কেইটামান বনাই দিম আৰু মহাজনে বা কি কৰে এতিয়া তই এতিয়া পানী এবাটিকে খা দে পিছত ভাত দিম আহি ভাত হ'লনে মই কামলৈ যাওঁ দেৰি হৈছে
চাউল এটাও নাই ভাত খাওঁ বুলি ক'বলৈ আহিছে পোৱালি ভোকত মৰিব আজ ভাত এটাও নাই ঐ তোৰ পিঠিৰ কুটকুটনে ক'ব আহিছে নেকি লাগে নেকি ভাতে নাখাওঁ যাওঁ মদ এসোপাকে খালে হৈছে ভাত কিয়নো খাব লাগে বৰ তেল পাইছে পিঠিৰ কুটকুটনে মৰা নাইতো আকৌ আহি পেলাই এজামান দিবহি লাগিব অ' পিতাই তই ঘৰতে থাক দেই মই মহাজনৰ ঘৰত কাম কৰি আহোঁগৈ ক'লৈকো নাযাবি কিন্তু নদীলৈ নাযাবি দেই এইখিনি ভালকৈ পঢ়ি থাক মই নহালৈকে ক'লৈকো নাযাবি মই সোনকালে আহিম দেই সন্ধিয়া মই কিবা এটা লৈ আহিম দেই দোকানৰ পৰা আহোঁতে মহাজন দেউতা আছেনে ঘৰত আছো আহা আহা আজি কাম বাৰু বেছি নাই চাউলখিনিকে যাই গুচি যাব পাৰিবা আহা কি ক'লে অকল চাউলখিনি যাইলে হ'ব নেকি মোৰ কাপোৰখিনি কোনে ধুব তুমিয়েই ধুবা ক'লে মই ধুব লাগিব ৰ'ব লওক তেনেহ'লে আপুনিয়ে ধৰক দেখিছা বোৱাৰী ইহঁতৰ পৰা উপায় নাই মহাজন দেউতা দিয়ক ময়ে ধুই দিম ল'ৰাটোৱে ভাত পানী খালেনে চাউলে নাই ঘৰত এতিয়া কৰি পেলাই নি পেলাই তেতিয়াহে খুৱাব পাৰিম ভাতকেইটা বনাই ঘৰত মানুহটো আছে নাই কামলৈ গ'ল মই এইফালে চেণ্টাৰলৈ যাওঁ তাক মদনৰ ঘৰত বহি থকাহে দেখিছিলোঁ এইবিলাক মা হ'ল নেকি তোকতো মই ৰমহে আনিবলৈ কৈছিলোঁ ফটিকা কিয় আনিলি এই মদনৰ ঘৰতে পাই গ'লো যে মই মদনৰ ঘৰৰ পৰা তোক আনিবলৈ কোৱা নাই তোক মই কৈছোঁ মাল মাল এই ইয়াত নাপায় দাদা আপুনি বৰ বেছি কৈছে বেছি নহয় ঘূৰ্ণিলে বৰ ভয় কৰা ঘূৰ্ণিলে নাই মই মোক দেখিছ না তই মোক দেখিছ মই কি কৰিছোঁ ইমান ভয় কৰা মানুহ মই নহয় বুজিছ দাদা বহক বহক এই বহক কিন্তু তই মাল দিব পৰা নাই মোক এপাক মাৰি ৰখচোন আপুনি তই আমাৰ ঘৰত নাযাবি তোৰ মাইকী মানুহে বহুত গালি পাৰিছে মোক বুজিছ বহুত গালি পাৰিছে নাই আজি ৰাতিপুৱা পাই আহিছোঁ গম পাইছেনে দাদা মাইকী মানুহক মাৰিলি বহুত ভাল কাম কৰিলি মোৰ দেখিছ নহয় মৰি দিওঁ বুজিছ নাই দুই এচাৰ লগাই থাকিব লাগে নহ'লে মাথাত উঠি যায় গম পাইছেনে দাদা এই মাথাত উঠি যায় মানে সিহঁত মূৰত উঠি যায় বুজিছ মূৰত উঠি যায়
যিমান খাৱ সিমান খাবি মাল কোম্পানীয়ে মাল উলিয়াইছে কৰ কাৰণে উলিয়াইছে বুজিছ কৰ কাৰণে উলিয়াইছে নাখাওঁ আৰু নাই খাব লাগিব দাদা লোকেল মই নাখাওঁ বৰ গোন্ধাই বুজিছ হেট কিয় নাখাব হেট নাই মই নাখাওঁ খাব লাগিব আপুনি খাইছে মই যাওঁগৈ দেই মই যাওঁগৈ মই যাওঁ দেই যাওঁগৈ মই ময়ো যাওঁ বাই বাই কালি আহিম হলটো ব'লক মহাজন দেউতা আৰু কিবা কাম আছে নেকি আৰু বেছি কাম নাই আৰু এইটোকে লৈ যা ল'ৰাটোক কিবা এটা খুৱাই দিবি ভালকৈ যাবিগৈ আৰু হা মই ভাওনা পাতিম দাদা ৰাতি ৰন্ধাৰ ৰম ৰমিয়া দাদা চেনেল লৈ গৈছোন আপুনি চেনেলটো তুলি ল'ব লাগিব ন চেনেলটো তোৰ এইযোৰ মোৰ চেনেল তোৰ চেনেল এইযোৰ চেণ্ডেলযোৰ তোৰ নাই মোৰ দিয়ক দাদা লৈ যা লোকৰ চেণ্ডেল মোক নালাগে বুজিছ মোক নালাগে মোৰ চেনেল এটা সময়ত মই বৰ বেলেগ গাই গাইছিলোঁ বুজিছ তই মই মিছা বুলি ভাবিছ বলচোন বল ইণ্টাৰ ল'ৰাটোৱেনো ছোৱালী এজনী আনিলে চাই আহোঁ ইমান কম বয়সতেনো বাৰু ছোৱালীজনী আনিব লাগেনে বাৰু কচোন তহঁতে খবৰ নল'লেও বেয়া পায় নহয় সেইকাৰণে চাই চিতি আহোঁগেচোন বাৰু ঘৰ বা ক'ত কথা বা কি নহয় জানো দাদা কেনি যায় কি ক'ব হে এই ধনীৰামৰ পুতেকে বোলে এজনী ছোৱালী আনিছে তাকে মেল পাতিছে তালৈকে যাওঁ কথাটো ময়ো শুনিছোঁ কিন্তু ল'ৰাটো বয়সনো কিমান হ'ল ছোৱালী আনিবলৈ বয়স হৈছে জানো নাই হে ল'ৰাজনো সৰু 18 বছৰে হোৱা নাই এতিয়া পুলৈ আনিলে কি কৰিব ছোৱালীজনীও সৰু এৰা হে কি যে হ'বলৈ লৈছে গাঁওখনত একো ধৰিব পৰা নাই সেই মনটো সংসাৰখনো সেয়াই হ'ল আৰু ইও ইমান সৰুতে ছোৱালী আনি কি কৰিব এৰাহে তাইৰো শান্তি নোহোৱা হৈছে কাম বন নাই গোটেই দিনটো মদ খায় আৰু গধূলি আহি মানুহজনীৰ ওপৰত অত্যাচাৰ কৰে মাৰপিট হুলস্থুল ইমান ধনী ঘৰৰ ছোৱালী এতিয়া লোকৰ ঘৰত কাম কৰি কৰি এই গিৰিয়েকক খুৱাব লগা হৈছে আকৌ সেই ঘৈণীয়েকজনীক শান্তি নিদিয়া হৈছে বুজিছেনে গধূলি এটুপি খাই আহি সদায় মাৰ ধৰ এৰাহে মদেই সমাজখনক ধ্বংস কৰি পেলাইছে সৰু সৰু ল'ৰাবিলাকেও মদ খাব ধৰিছে মদ খাই লৈ যিবিলাক উৎপাত যিবিলাক এক্সিডেণ্ট যিবিলাক ঘটনা ঘটে আপোনাৰ ধৰিবই নোৱাৰে কোনদিনাখন কি হয় ক'ত কি হয় একোৱে ধৰিব নোৱাৰে এৰা যাওঁহে অলপ বুজাই বঢ়াই থৈ আহোঁ যাওক আমিয়ে যদি গাঁওখনৰ এই সমস্যাবিলাক সমাধান নকৰোঁ কোনে কৰিব বুজাই বঢ়াই থৈ আহক যাওক ভালনে ৰহত আজিকালি ঘৈণীজনী মোক ভাত পানী নিদিয়ে ভোকত কামলৈ গৈছোঁ মই আজি কি কৰিম আৰু মদকে খাইছোঁ মই যিমান পাৰে আজি গৈ পেলাই দুচাটমান ৰ'ব তেতিয়া বেছি হৈ যায় কি কৰোঁ মই ভাবিব নাই মই চাওক ককা চাওক এইটো মদাহী দেখোন ল'ৰা পৰি আছে কথা ওলাইছোঁ এইটো তোৰ ল'ৰা এইটো তোৰ এইটো এতিয়া মৰিব দেখোন এতিয়া গম পাইছিলো এইটোৱে যে আজি এইটো খাই পৰি মৰি আহিব বুলি ক'ত পৰিলে বা ঠিকনা নাই মদাহী চালা মই আপোনাক চাই ল'ম চাবচোন কি কৰিম কি চাবলৈ আহিছে হেৰি ভাত খাওঁকি ভাত খাওক যাবই এইটোতো খাইহে ক'ত থাকিব পাৰিব থিৰে সেইটো কম পইচা কিহৰ মই খাব পইচা ভাত খাবলৈ নাই মদ উঠক এসোপা ডিঙিলৈকে খাব খোজ এটাও দিব নোৱাৰে ভালকে উঠক অ' মা অ' মা
পইচা দে মোক পইচা মাল খাবলৈ পইচা লাগে মোক ঐ নিজে খাব পাৰিবনে নাই কিয় নোৱাৰিম ন পাৰিমতো কিয় নোৱাৰিম লওক এয়া কি হয় তোমাৰ ৰাতিপুৱা পাহৰিলি হা ৰাতিপুৱা পাহৰিলি ৰাতিডাল ৰেচন ঐ ল'ৰা ক'লে মই মাতিছোঁ বুলি ক পানী নাথাক গৰু পিটন দি দিম একেবাৰে মানুহক কানে দেখুৱাবলৈ আহিছে হা পিছে ঘুকুৰা কৰি দিম চিনিব নাই